কৃষ্টি বিকাশ সংঘ নগাঁও 2 নং খোলা সীমান্ত শংকৰদেৱ সংগীত কলা কেন্দ্ৰ 2 নং মণ্ডপৰ চাৰিওফালে নৃত্য প্ৰদৰ্শন কৰাবৰ কাৰণে আমি অনুৰোধ কৰি সেৱা ধৰিছোঁ। আমি পুনৰ পৰিচালকসকলক অনুৰোধ কৰিছোঁ কৃষ্ণ গোসাঁই ভাৱৰীয়া আমাৰ মন গুৰুসকলৰ আমি পৰিচালকসকলক সেৱা ধৰি অনুৰোধ কৰিছোঁ। নাথ বাপ আপুনি অকণমান মঞ্চলৈ আহিবচোন। আমাৰ মঞ্চৰ সন্মুখলৈ নি 2 মিনিট সময়কৈ নৃত্য পৰিৱেশন কৰাই আমাক কৃতাৰ্থ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছোঁ খোলাই খোলাই আমাৰ সকলো ৰাইজকে এটা হাত চাপৰিৰে আমাৰ কৃষ্ণ ভাৱৰীয়াসকলক উৎসাহিত কৰিবৰ বাবে অনুৰোধ জনালোঁ। এটা জোৰকৈ হাত চাপৰি দিয়ক যাতে নগাঁৱৰ পৰা গুৱাহাটীলৈকে আৱাজ যাওক। কৃষ্ণ ভাৱৰীয়াসকল
দুৰ্গাখনৰ চাৰিওফালে এপাক প্ৰদক্ষিণ জনাই তাৰ পিছতে আমাৰ মণ্ডপৰ চাৰিওফালে গোপীসকলক প্ৰদক্ষিণ কৰাব আৰু নিজৰ নিজৰ খোলালৈ আহি নাটকৰ কৰ্মাংশলৈ আগবাঢ়িবলৈ অনুৰোধ জনাই সেৱা ধৰিছে। গোপীসকলৰ নৃত্য প্ৰদৰ্শন আৰু নাটকত কৰ্মাংশৰ সময় गृह कर्मचारी कृष्ण को भक्ति निकाले गोकुल हस्ते वृंदावने लोरिया अति पुत्र मोहित स्वभाव धारण
소연스럽게 비판을 벗어 있게 나가는 1차선에 저희들 유비하고 저희밖에 범인에 나가고
সামনে ছোট ছোট করি পলায়ন করাবো। এটি ঘোষণা তারিখে পিওলি 1:30 করা এখনই বিহারাম প্রতিযোগিতার আয়োজন করা হয়েছে। উক্ত প্রতিযোগিতা উপলক্ষে মহা ২৫ ফেব্রুয়ারি ৬ ফাগুন তারিখে পিওলি এখনই বিহারাম প্রতিযোগিতার আয়োজন করা হয়েছে। উক্ত প্রতিযোগিতার পুরস্কার নগদ ৫,০০০ টাকা, দ্বিতীয় পুরস্কার নগদ ৫,০০০ টাকা, তৃতীয় পুরস্কার নগদ ৩,০০০ টাকা। মহা ২০ ফেব্রুয়ারি ৮ ফাগুন তারিখে ২ প্রদান করা